নমস্কাৰ সকলোকে হাতৰ সম্ভাষণ জনাই মই সপোন পিয়াকি প্লাবিতা পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আশা কৰো আপোনালোক সকলো কুশলে আছে এইখিনিতে এটা কথা কওঁ আমাৰ পৰিয়ালটো যিহেতু বহুত ডাঙৰ গতিকে আমাৰ এইটো এটা ছিজন হৈছে যে বিয়া সকাম অন্নপ্ৰসন্ন আৰু সেই মই প্ৰায় মানে বিয়া চিয়াৰ ফটো দি আছোঁ সেইকাৰণে আপোনালোকে যাতে একো অসুবিধা নাপায় চাবলৈ সেইকাৰণে মই কথাটো কৈ থৈছোঁ আজি মোৰ অন্নপ্ৰসন্ন মোৰ মিষ্টাৰৰ ডাঙৰ ভতিজীৰ ছোৱালীৰ আজি অন্নপ্ৰসন্ন মানে এতিয়া মই এনাই হৈ গৈছোঁ আৰু সেয়ে ভাবিলোঁ মই আপোনালোককো আজি অন্নপ্ৰসন্নৰ কি কৰা হয় কেনেকুৱা ধৰণৰ নিয়ম কানুনেৰে আজি অন্নমুঠি আমাৰ তাইক মুখত দিব এমিক তাইৰ নামটো এমিক মুখত দিব তাকে অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকল নতুন ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অনুগ্ৰহ কৰি হিটিং কৰিবলৈ একেবাৰে পাহৰি নাযাব তেনেহ'লে চাই থাকক আজিৰ ব্লগটো এমি ককায়েক এমি নিচাক আজি নিচাকে আত্মসহায়ক বিলনীয়া দল আপোনালোকে যদি আপোনালোকৰ বিয়া সভা বা এনেকুৱা ধৰণৰ কিবা পাৰ্টি আপোনালোকে এৰেঞ্জ কৰে ডেছক্ৰিপশ্যনত এই ফোন নম্বৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব আৰু আমাৰ এই জোনাক আত্মসহায়ক বিলনীয়া দলত আপোনাৰ 10 গৰাকী আছে ইয়াতে 10 গৰাকী আছে আৰু খুব ধুনীয়া লাগিছে মানে বহুত শৃংখলাবদ্ধভাৱে কৰি থকা দেখিছোঁ ভাল লাগিছে আপোনালোকে কণ্টেক্ট কৰিব আৰু আপোনালোকৰ ইয়াতে কেনেকুৱা লাগে এইটো কাম কৰি মই এইটো কাম কৰি বহুত ভাল লাগে বহুত জেগাত আমি গৈছোঁ ঢোকালৈকে গৈছোঁ এইফালে জোনাই ছোৱালী কৰি ভাল লাগে আৰু আচলতে চবেই নিজে স্বাৱলম্বী হ'ব বিচাৰিছে চবেই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰিছে এইটো সঁচাকৈ খুব আমাৰ কাৰণে বহুত ভাল কথা ভাল লাগিলে সকলোকে লগ পাই থেংক ইউ খোৱা পৰ্ব আৰম্ভ হ'ল এইটো প্ৰথম গ্ৰুপ আৰু এয়া নিজেও খাবলৈ খাই লওঁ এতিয়া খোৱা ভৰোৱাচোন শেষেই হ'ল ভিডিঅ' এবাৰ ৰাইজ খোৱাত ব্যস্ত
আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ টেক কেয়াৰ বাই বাই